হেল্ল' এভৰিৱান, সকলোকে সুপ্ৰভাত জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি হৈছে 18 নৱেম্বৰ, মানে আজি জুবিন দাৰ জন্মদিন। আজি যিহেতু আমাৰ ইয়াত চকীমুখত জুবিন দাৰ জন্মদিনৰ উপলক্ষে এটা প্ৰগ্ৰেম পতা হৈছে, আমি সকলো তালৈ যাম বুলি ভাবিছোঁ। সেইকাৰণে বোলো কামখিনি সোনকালে আজৰি হৈ লওঁ। ৰাতিপুৱা সোনকালে শুই উঠি এয়া ঘৰ সাৰি মুচি ল'লোঁ। মনত যে কিমান এটা আনন্দ লগতে দুখ, মানে জুবিন দাৰ জন্মদিন উদযাপন কৰিম বুলি এটা মনত খুব এটা ফূৰ্তিও লাগি আছে, কিন্তু মানুহজন যে নাই তাৰ এটা দুখো লাগি আছে, জানেনে। এয়া গা চা ধুই আহিলোঁ। গা ধুই আহি সদায় যেনেকৈ আমাৰ বেটাৰ ক্ৰীম লগাই ল'লোঁ, বেবী ক্ৰীম। তাৰপিছত এয়া ষ্টাম্পটো লগাই লৈছোঁ, যিহেতু সদায় ৰাতিপুৱা এইটো দৈনন্দিন কামেই আৰু। তাৰপিছত উঠটো অকণমান ফটা যেন লাগিছে, সেইকাৰণে বোলো অকণমান বৰণি লগাই লওঁ। আপোনালোকে বাৰু উঠ ফাটিলে কি লগায়? মই কিন্তু এনেকৈ বৰণি লগাওঁ দেই। তাৰপিছত ৰুমৰ পৰা আহি চাকি গছ দি লওঁ দেই। চাকি গছ দি লৈ পিনে মোৰ দৈনন্দিন কাম আৰম্ভ হ'ল, যেনে গৰম পানী, তাৰপিছত চাহ খাম। এয়া চাহ বাকিলোঁ, গৰম পানী খাই ল'লোঁ। গৰম পানী খাই অকণমান দেৰি ৰৈ এয়া মই চাহ বাকিলোঁ। চাহ খোৱা মানুহ যিহেতু আমি দুজনীয়ে, মা আৰু মই। মানুহজন যিহেতু শুইয়ে আছে, সেইকাৰণে আমাৰ দুজনীলৈ বাকি ল'লোঁ দেই। চাহ খাই আমি দুজনীয়ে নিজৰ কামত লাগিলোঁ। মই বোলো চুলিখিনি অকণমান ফনিয়াই লওঁ, যিহেতু চুলিখিনি ফনিয়াই লওঁ। ধুলোঁ যিহেতু এনেকৈ তিতাইকৈ ফনিয়াই ল'লে চুলিখিনি য'তটো বৰ বেছি নালাগে। শুকুৱাই পিনে যদি চুলিখিনি ফনিয়াবলৈ হয়, তেতিয়া য'তটো বৰ লাগে আৰু চুলি বহুত সৰে। তাৰপিছত চাহ খাওঁতে যে আনিছিলোঁ ভুজিয়া, আমাৰ মনে গোটেই চোফাত ভুজিয়া পেলালে, দেখিছেনে। বোলো এইখিনিও চাফা কৰি লওঁ। যদিও আমি নাথাকোঁ, কিন্তু কোনোবা মানুহ আহিলে পিছত লাজ পাম ন, সেইকাৰণে বোলো এইখিনি ঠিক কৰি থৈ যাওঁ। আৰু যিহেতু মন নাথাকে, সেইকাৰণে যেনেকৈ পাৰি থৈ যাওঁ তেনেকেই থাকিব বুলি আশা কৰিছোঁ, যদি কোনো নাহে। তো এইখিনি সোনকালে পাৰি মেলি আজৰি হৈ ল'লোঁ। তাৰপিছত আনফালে মই ভাত পাতি পিনে এইফালে বোলো আমাৰ মনে পেলোৱা ভুজিয়াখিনি বোলো জাও মাৰি লওঁ, যিহেতু সোনকালে কামখিনি কৰি আজৰি হ'ব লাগিব 11:30। তাৰপিছত এয়া আমি আহি চকীমুখৰ স্কুল পালোহি, য'ত জুবিন দাৰ জন্মদিন পাতিছে। 1000 সংগীত শিল্পীৰ দ্বাৰা মায়াবিনী পৰিৱেশন কৰিব, সেইকাৰণে আমাকো নিমন্ত্ৰণ জনালে। আমিও আহিলোঁ আৰু স্কুলৰ বহু ল'ৰা ছোৱালী আহিলে। তাৰপিছত এইফালে আমাৰ মনক মই জুবিন দাৰ ফটোখনত সেৱা কৰিবলৈ দিলোঁ। সিও সেৱা কৰি এয়া ফুল চুল দিলে, দেখিছেনে। তাৰপিছত মই যিটো কৈ গৈছোঁ, সি শুনি গৈছে, সেইটো কাৰণে মনটো ভাল লাগি গৈছে। এইফালে লগাই থৈছে জুবিন দাৰ যিমানখিনি গানৰ কেছেট। এনেকুৱা এজন শিল্পী হয়তো আমি আৰু দুনাই কেতিয়াও ঘূৰাই নাপাওঁ। তেওঁ কৈ যোৱাৰ দৰে তেওঁ কৰা কাম 100 বছৰলৈ আৰু কোনেও কৰিব নোৱাৰে, সেইটো একদম সঁচা কথা। তাৰপিছত এইফালে লগাই থৈছে জুবিন দাৰ কিছু অন্তৰংগৰ ফটো, একদম আৰম্ভণিৰ পৰা অন্তিম যাত্ৰালৈকে। আজিলৈ ভিডিঅ'টো আৰু দীঘল নকৰোঁ, ইমানতে বাই।